আপোনালোকে চবে গমেই পায় দিল্লীত প্ৰটেষ্ট চলি আছে তো বহুত মানুহ কৈ আছে যে তহঁতৰ মাত মাতিব লাগিছিল অলপ চলপ তো সকলোৱে মাত মাতিব লাগিব কাৰণ আপোনালোক সকলোৱে জানে যে আমাৰ ষ্টুডেণ্টখিনিৰ যোনখিনি ভৱিষ্যত আৰু ইণ্ডিয়াৰ চবতকৈ ডাঙৰ নীট পৰীক্ষা তো অবভিয়াছলি এইটোৰ কাৰণে মাত মাতিবই লাগিব কাৰণ আমাৰ যোনটো ইন ফিউচাৰ মানে ভৱিষ্যতৰ মানে যোনবিলাক আমাৰ ভৱিষ্যত মানে আপকামিং নিউ এইটো আমাৰ কি জেনেৰেশ্যন তো নিউ জেনেৰেশ্যনৰ কাৰণে আমি মাত মাতাটো জৰুৰী কাৰণ এতিয়া যেনেকৈ স্কুল আছে দেখা স্কুলৰ লগতে ধৰক যিমান শিক্ষা অনুষ্ঠান আছে এইগিলা অনুষ্ঠানত মানুহ কষ্ট কৰিকে আছে আজি এটা যেতিয়া চলি এটা ইংলিছ মিডিয়াম এখনত পঢ়ে সি যাতে অলপমান ধৰক কাৰোবাৰ মাথাটো অলপমান চাৰ বয় সি চাৰ পৰা সি ভাবে ইন ফিউচাৰ মই ডক্টৰ হ'ম মই কিবা হ'ম মই ইঞ্জিনিয়াৰ আৰু যেতিয়া এটা ঘৰৰ পৰা বিলং কৰে খেৰি ঘৰৰ বিলং কৰে সি আৰু ভাবে যে অলপ ভাল মানুহ হয় চৰকাৰী চাকৰি আৰু চবতকৈ ডাঙৰ কথা যি যদি মোৰ ফাদাৰ মাদাৰ বেছি ধনী মানুহ নহয় মোৰ এটাই অপচন থাকে মই শিক্ষাৰ জৰিয়তে ডাঙৰ মানুহ হ'ব লাগিব আৰু মোৰ দেউতাক ঠিকাদাৰ কাৰোবাৰ পুৰণা পইচা আছে কাৰোবাৰ মাটি সম্পত্তি আছে 100 বিঘা 200 বিঘা এইগিলা বেছি ৰখা পাৰিব কিন্তু আমাৰ দৰে যিগিলা মানুহ আমাৰ ভিডিঅ' চাই আমি যে লোৱাৰ ক্লাছ মানুহ লোৱাৰ ক্লাছ বুলি লোৱাৰ মানে লোৱাৰ আজিকালি ক্লাছ বহুত হৈ গৈছে চ' এইগিলাৰ কাৰণে যিগিলা শিক্ষা ব্যৱস্থা এইটোতো একদম মানে বেয়া হৈ গৈছে বৰ্তমান সময়ত আৰু শিক্ষা ব্যৱস্থাটোৰ ডাঙৰ কথা মই এটা কথা কওঁ এতিয়া যোনটো প্ৰটেষ্ট চলি আছে মানুহখিনি যোনখিনি বিচাৰি আছে এতিয়া তাতেতো আৰু বেলেগ মানুহ নাই তাতে আছে অনলি ইণ্ডিয়াৰ মানুহ আছে আৰু ষ্টুডেণ্টখিনি আছে এতিয়া ষ্টুডেণ্টে যেতিয়া মই ভিডিঅ'টো চাইছোঁ দুই এটা যেতিয়া শিল ল'ব লগা হৈছে এনে একচুৱেলি ষ্টুডেণ্টে লৈ কলম ল'ব লাগে কিন্তু শিলকে ল'ব লগা হৈছে একচুৱেলি সিহঁতৰ প্ৰব্লেম কিবা এটাতো হৈছে নহ'লেতো তাতে সেই কথা তাৰমানে তাতেতো এনেইতো যাই কিনে এনেই ফূৰ্তি কৰি থকা নাই কয় মেইনলি মই এটা কথাই চৰকাৰক নিবেদন জনাব বিচাৰোঁ চৰকাৰ এখন গঠন কৰে মানুহে আৰু মানুহে যেতিয়া চৰকাৰখন গঠন কৰে মানুহৰ কিছুমান এক্সপেক্টেশ্যন থাকে বোলে চৰকাৰে আমাক এইখিনি জেগাত এনেকৈ হেল্প কৰিব এইটো যোনটো আমাৰ এডুকেশ্যন চিষ্টেম সেইটো বেটাৰ কৰিব বেয়া কৰি চৰকাৰে আমাক ভোট দিছে আমি সেই ভোটে এটা ভোট বা চবে আমি ভোট দিওঁ কিন্তু যদি এই চৰকাৰখনে আগত দৰে চেমেই কৰে উপায় নহয় যাব আৰু মেইনলি আজি বহুত সৰু ল'ৰা ছোৱালীও গৈছে অভিয়াছলি যাবই সিহঁতে প্ৰটেষ্ট কৰিব লগাকৈ আছে একচুৱেলি মই যদি আজি 6ত পঢ়ি আছোঁ 9ত পঢ়ি আছোঁ 10ত পঢ়ি আছোঁ মই কিয় প্ৰটেষ্ট কৰিছোঁ মোৰো ফিউচাৰ এটা আছে তো সেইকাৰণে প্ৰটেষ্ট কৰি আছে আৰু যিটো আলোচনাৰ কাৰণে বিচাৰি আছিল তো আলোচনাটো সোনকালে কৰিলে ভাল হয় কি লাগে তেতিয়া আমি চবেই গম পাব আপোনালোকৰ চৰকাৰৰ মানুহখিনি গম পাব আমিও গম পাম কিহৰ কাৰণে আৰু এখন দেশৰ ভৱিষ্যত বুলি ক'লে ষ্টুডেণ্টখিনি আহে আৰু ষ্টুডেণ্টখিনি এটা দেশ এখন কিমান আগবাঢ়ি লৈ যাব পাৰে আমি নিশ্চয় আমাৰ কাষত থকা দেশগিলাৰ পৰা শিকি আছোঁ অলৰেডি তো সেইটোৱে কথা মোৰ হিচাপত আমাৰ বেতালদাৰ হিচাপত মানে আমি গোটেই আফ্ৰিকান টিম ভালুকৰ হিচাপত মানে এইটো কথাত যাব লাগে চৰকাৰে কথা পাতিব লাগে কি প্ৰব্লেম হৈছে হয়তো ইন ফিউচাৰক লাগি যাতে এইবোৰ নহয় আৰু এইবোৰ মানে এনেকুৱাকৈ কৰি ল'ব পাৰি যি ধুনীয়া যেনেকৈ আমাৰ সংবিধান আছে এনেকুৱাকৈ লেখা পঢ়াও কৰি ল'ব পাৰি যদি ধৰক আজি শিক্ষা ব্যৱস্থাৰ কথা বাদ দিলোঁ চৰকাৰে বেলেগ দপ্তৰৰ পৰা ডাঙৰ কিবা এটা ঘটনা হ'ল স্কেম হ'ল লগ যাতে সেই মন্ত্ৰীটোক পদত্যাগ কৰি দিব লাগে মানে চিৰিয়াছ আৰু ভয় কৰিব কিবা এটা কাম কৰাৰ আগতে সেই কথা তো আমিও বিচাৰোঁ এই দেশখন ভাল হওক ভাল হ'ব লাগিব কাৰণ এই দেশখনৰ কাৰণে বহুত শ্বহীদ বহুত মানুহে বহুত অৰিহণা যোগাইছে বহুত বলিদান আছে সোনকালে সেই চৰকাৰৰ মিলি জুলি কামবিলাক কৰোঁ কাৰণ এইটো বস্তু অকল আমি চাই থকা নাই আৰু প্ৰটেষ্টত মানে মই এটা কথা কওঁ প্ৰটেষ্টটো এনেকুৱা এটা বস্তু সেইটো হয়তো আমি প্ৰটেষ্ট কৰিব লগা হৈছে প্ৰটেষ্ট কৰিব লাগবো আমি সেইটো আমাৰ যদি আমাৰ চৰকাৰে কিছুমান কথা নুশুনে তেতিয়া আমি প্ৰটেষ্ট কৰিব লগা হয় কিন্তু প্ৰটেষ্টটো কৰাৰ কাৰণে কিমানো ল'ৰা ছোৱালী আজি তাতে এনেই আছে কিবা খাবা পাইছি না ল'বা পাইছি